নমস্কাৰ বন্ধুসকল ক্ৰিসমাস মিনি ওয়ার্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ইয়া দেখিছে বিয়াৰ পেন্ডেলৰ কাম চলি আছে এতিয়া আৰু অলপ হ'ব বাকি আছে আৰু লগতে বাকি কামবোৰো লগতে কৰি নিয়া হৈছে আৰু আজি ভিডিঅ'টো কিয় বেলেগ ভিডিঅ'তকৈ বিশেষ হয় বুলি মই ক'ব বিচাৰিছো হেতু ক'ব বা জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব ভিডিঅ'টো চাই থাকিব ইন্টাৰেষ্টিং লাগিছে যদি লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব আসল কাৰণটো জানিবৰ কাৰণে আমাৰ লগত ইতে শিৱসাগৰলৈ যাব লাগিব আপোনালোকে তো বৰ নহওক বলক মোৰ লগত শিৱসাগৰ যাওঁ আগলৈ কি হ'বলৈ গৈ আছে জানিবৰ কাৰণে স্কিপ নকৰাকৈ চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰক তো বন্ধুসকল এতিয়া আহো মূল কথালৈ এয়া দেখিছে মোৰ বাইদেউৰ শহুৰ বাৰী মানে মোৰ ভিন্তিৰ ঘৰ হয় আৰু এই যে দেখিছে আজি মই আহিছো মোৰ বা ভাগৰ লগত দিয়া উপহাৰসমূহ ইয়াত আনি পেনে সেটিং কৰিবৰ কাৰণে আজি ভিডিঅ'টো বিশেষ বুলি মই এইটো কাৰণে কৈছো কাৰণ মোৰ ঘৰত যেটো লৰা নাই আমাৰ ঘৰ ছোৱালী তিনজনী আৰু বিশেষকে ভনিয়েক বা বায়েকক বিয়া দিয়াৰ সময়ত ভায়েক বা ককায়েক যায় ভনিয়েকৰ হবলগীয়া মানে শহুৰ বাৰীলে গৈ পেনে সকলোবোৰ সেটিংস কৰিবৰ কাৰণে তো মোৰ ঘৰত যেটো লৰা নাই সো মই আজি আহিলো মোৰ বাইদেউৰ কাৰণে যিখিনি কৰিবলগীয়া কাম ইয়াত মই সেই ভায়েকৰ হৈ বা ককায়েকৰ হৈ মই কৰিবলে আৰু ইয়া তাৰ পাছত আহিলে মোৰ লগৰ এটাও তো যিমানবোৰ পাৰিছে মোৰ ফ্যামিলি হওক মোৰ ফ্ৰেণ্ডছ হওক সবেই মোক সহায় কৰিছে আৰু হেতাৰ কাৰণে সকলোৰে ওচৰত মই চিৰকৃতজ্ঞ আৰু ভিডিঅ'টো বিশেষ মই এইটো কাৰণে কৈছো কাৰণ যাৰ ঘৰত লৰা নাই তেওঁলোকে জানে যে লৰা নাইকিয়া ঘৰত ছোৱালী সকলোবোৰ কৰিব লগা হয় আৰু সকলো দায়িত্ব লৰা আৰু ছোৱালীৰ মাজত কোনো কম তল ওপৰ বা কম বেছি বুলি ক'ব পৰা নাযায় আজিৰ যুগত সকলো সমান তো মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য বেলেগ একো নহয় ইয়াত কোনোবাই নেগেটিভ কমেন্ট কৰিব পাৰে বা কিবা এনেকুৱা ঋণাত্মক কিবা এটা ক'ব পাৰে তাত মই এটোৱে ক'ব বিচাৰো যে মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটোৱে যে মই মোৰ লগতে মই আনকো এটো ক'ব বিচাৰো যে আপোনালোকে কেতিয়াও লৰা নহয় নাই বা ঘৰত হেনেকুৱা বুলি নিজকে কেতিয়াও তল পৰিব নিদিব সদায় সমাজৰ লগত আগবাঢ়ি যাব চেষ্টা কৰিব আৰু নিজৰ যিমানটো লেভেল দিব পাৰে নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিব ঘৰত লৰা নাই বুলি সমাজে হাঁহিবলৈ আপোনালোকে কেতিয়াও সুবিধা নিদিব আজি মই এটো কাৰণে আহিছো যাতে মোক কোনোবা বেয়া দেখক মোক মেটাৰ নকৰে মোৰ মা বা মোৰ ঘৰৰ মানুহখিনি মোক বুজাটোৱে মেটাৰ কৰে আজি মই আহিলো এটো কাৰণে যাতে মই মোৰ ভাইটি বা মোৰ ককায়েৰ যিটো দায়িত্ব মই হেতু পালন কৰিব পাৰো তাৰ উদ্দেশ্য আহিলো আৰু ইয়াত যিখিনি কথা কৈ আছিলো এই বিষয়টোৰ লগত ৰিলেটেড কথাই কৈ আছিলো কিন্তু বাইকখন চলি থকাৰ কাৰণে ইমানটো নাহিল আৰু ভয়েস ওভাৰ দিব লগা হৈছে সকলোৱে নিজৰ মাজত সেই উৎসাহটো আনক যাতে আমি কাৰো কোনো তল ওপৰ নহয় মানে সকলোৱে নিজৰ দায়িত্ব ইকুৱেলি কৰি যাব পাৰে খালি নিজৰ মনত বিশ্বাস থাকিব লাগিব আৰু হেতু উদ্দেশ্য মই আজি আহিলো আৰু মোৰ নিজৰ দায়িত্বখিনি যিমান দূৰ সম্ভৱ মই কৰিব চেষ্টা কৰিলো ভিন্তিহঁতৰ ঘৰত অলপ টাইম থাকিলো মেলিলো যিমানখিনি কৰিবলৈ আছিল কৰিলো লগত সবেই কৰিলে আৰু কৰাৰ পাছত এতিয়া উভতি যাব ললো আৰু সেই কাৰণে মই কৈছিলো যে আজি ভিডিঅ'টো বেলেগতকৈ বিশেষ মোৰ দৃষ্টিভংগীত আপোনালোকে কি ভাবে হেতু আপোনালোকৰ নিজৰ মতামত তাত মোক ক'ব লগা একো নাই কিন্তু মই যিখিনি কৰিবলৈ পাৰিলো বা মোৰ শৰ্ট আছিল মই সেইখিনি কৰিব বিচাৰিলো আৰু আগলৈ আৰু মেহেন্দি ভিডিঅ' আহি আছে তাৰ কাৰণে অলপমান ওয়েট কৰক আৰু আকৌ লগ পাম বাই বাই হেৰু আজিম চক আৰু হেৰু আজিম চক